Hey guys, welcome to Watchinassamese. আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। কেইদিনমান আগতে ভাৰত চৰকাৰে 59টা চাইনিজ এপ বেন কৰিছিল আৰু ইয়াৰ পিছতে আৰু এখন নতুন লিষ্ট ওলাইছে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকনলজিৰ ফালৰ পৰা। নতুনকৈ 47টা এপ বেন কৰিলে। এই বেন এপ কেইটা আগতে বেন হোৱা এপ কেইটাৰ ক্লোন এপ মানে লাইট ভাৰ্চন, যেনে টিকটক লাইট, শ্বেয়াৰ ইট লাইট, ভিগো লাইট আদি। মানে এই লাইট ভাৰ্চন বিলাকে বিভিন্ন প্ৰকাৰে চলি আছিল, গতিকে এইকেইটাও এতিয়াৰে পৰা বেন। আৰু খেল এইখিনিতে সমাপ্ত নহয়। যেতিয়া এনেকুৱা চাইনিজে বেনৰ লিষ্ট ওলায় তেতিয়াই পাবজি লাভাৰসকলে এই লিষ্টত পাবজি নামটো আছে নে বিচাৰে। কিন্তু এইবাৰ অলপ খবৰ বেয়া, কিয়নো 250টি চাইনিজ এপৰ ভিতৰত পাবজি মোবাইলৰো নাম আহিছে। গতিকে এতিয়া পাবজি চাইনিজ এপ নহয়, সাউথ কোৰিয়ান এপ কৈ লাভ নাই, কিয়নো পাবজিৰ ওপৰতো ইনভেষ্টিগেশ্যন চলিব আৰু কিবা সিকিউৰিটিৰ ক্ষেত্ৰত ডিফেক্ট পালে গ'ল। গতিকে পাবজি বেন হোৱাৰ চান্স আছে নেকি তাৰ বিষয়ে আলোচনা কৰিম আজিৰ ভিডিঅ'টিত। গতিকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে চাওক, পাবজিৰ মাৰ্কেট ভাৰতত 24% আৰু 175 মিলিয়ন ইউজাৰ আছে, যাৰ বাবে পাবজিয়ে ভাৰতত বেন হোৱাটো কেতিয়াও নিবিচাৰে আৰু তাৰ বাবে সিকিউৰিটি আৰু প্ৰাইভেচি একদম আপডেট কৰি ৰাখিছে। আৰু এতিয়ালৈকে ভাৰত চৰকাৰে যিমানে বেন কৰিলে সকলোবিলাক প্ৰাইভেচি আৰু সিকিউৰিটিৰ কাৰণে বেন কৰিছে। ইণ্ডিয়ান আৰ্মিৰ বাবেতো পাবজি বেন হৈ আছেয়ে। অকল পাবজি বুলিয়েই নহয়, ফেচবুক, ইনষ্টা আদিও বেন হৈ আছে। আগৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলোঁ। গতিকে এতিয়া চাওক, এতিয়ালৈকে যিমান এপ বেন হ'ল সকলোখিনি চাইনিজ এপ, কিন্তু পাবজি ডাইৰেক্ট চাইনিজ নহয়, কিন্তু লিংক আছে চাইনাৰ লগত। পাবজি হৈছে মেড ইন চাউথ কোৰিয়া গেম, চাউথ কোৰিয়াৰ ব্লু হোল নামৰ কোম্পানীৰ গেম, কিন্তু মোবাইল ভাৰ্চন ডেভেলপ কৰিছে টেনচেণ্ট কোম্পানী। আৰু টেনচেণ্ট কোম্পানী হৈছে চীনৰ, আৰু এই চীনৰ পৰাই অপাৰেট কৰে। আৰু ইয়াতে মেইন প্ৰব্লেমটো সোমাইছে, যাৰ বাবে পাবজিও এই লিষ্টত সোমাল। কিন্তু পাবজিয়ে ভাৰতৰ মাৰ্কেট সহজতে এৰি নিদিয়ে, যাৰ বাবে লাগিলে টেনচেণ্টৰ ডাটা চেণ্টাৰ ভাৰততে স্থাপন কৰিব চীনৰ সলনি। টিকটকেও এইটো প্ৰপ'জাল ৰাখিছিল। মুঠতে ভাৰত চৰকাৰে ইনভেষ্টিগেট কৰি আছে আৰু কিবা প্ৰাইভেচি ইছ্যু পালে মই নাভাবোঁ যে ৰেহাই দিব, কিয়নো ভাৰত চৰকাৰ এই চাইনিজ লিংক থকা এপবিলাকৰ লগত একদম ষ্ট্ৰিক্ট একশ্যন লৈ আছে। পাবজিৰ ক্ষেত্ৰত কিবা এনেকুৱা সিকিউৰিটি ইছ্যু থকা যেন নালাগে, কিয়নো চাউথ কোৰিয়ান কোম্পানী ব্লু হ'লে ইমান অ'পেন হেণ্ড এৰি নিদিয়ে টেনচেণ্টক। গতিকে মোৰ ফালৰ পৰা ক'ব গ'লে সিকিউৰিটি আৰু প্ৰাইভেচিৰ বাবে পাবজি বেন হোৱাৰ চান্স কম আছে। বেন হ'লে পাবজি বহুত বেছি এডিক্ট গেম হোৱাৰ বাবে, নাইবা ষ্টুডেণ্টবিলাক বেয়া হৈ আছে, অনলাইন ষ্টাডিৰ সলনি অনলাইন পাবজি খেলি আছে আদি কাৰণত হোৱাৰ চান্স বেছি, কিয়নো এনেকুৱা অভিযোগ পেৰেণ্টছবিলাকে উঠায়ে থাকে, লগতে এনেকুৱা কেছ কোৰ্টলৈকেও গৈছে। গতিকে সকলোখিনি ইনভেষ্টিগেশ্যন কমপ্লিট হ'লে গম পাম। আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিল। আশা কৰোঁ গোটেই কথাখিনি বুজি পাইছে। ভাল পাইছে যদি ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। নেক্সট ভিডিঅ'টিত লগ পাম। গতিকে তেতিয়ালৈকে ধন্যবাদ।